আজি আপোনালোকক এটা বস্তু দেখাম আপোনালোকে খাইছে নাই কব দে মোক এয়া চাওক কচুফুল বুলি কও আমি কচুফুলবোৰ কাটি লৈছো টুকুৰা টুকুৰকে তাৰ পিছত ভাজি ডাইলত দি দিম আৰু ভিতৰত এনেদৰে ওলাই এটো পাতত দি খাম কলপাতত দি বহুত মজা লাগে এয়া কলপাতত নহৰু জলকীয়া আৰু এই পিপলি বুলি কও আমাৰ ফালে এয়া আমি পিপলি বুলি কও এয়া এনেকে লৈ প্লানি নুৰিয়াই প্লানি জুইত দি দিমগে অলপ সময় সিজাৰ পাছত পিটিকা কৰিম জুই ধুনিয়াকে জ্বলি আছে এটো হৈছে টুপুলাটো এনেকে মেৰিয়াই লৈছো তাৰ পাছত গাত খান্দি প্লানি গৰম ফুট চাই দিয়া পুটি থম আপোনালোকক দেখাই আছো চাই থাকক এ দেখিছেনে গাত খান্ডা হৈ গল তাপাত টুপুলাটো দি প্লানি এনেদৰে ঢাকি দিছো গৰম ফুট চাই দি অলপ সময় পাছত সিজি যাব তাপা আমি পিটিকা কৰি খাম ইয়া আমাৰ পিটিকা ৰেডি হৈ গল মই অলপমান নিমখ দি দিছো তাৰ পাছত মিঠাতেল দিম আৰু অলপ নেমু টেঙা চেপি দিছো কাৰণ খজুৱাব পাৰে ইয়া বাঁহগাজ দি দিলো আৰু এতিয়া মই ধুনিয়াকে পিটিকিম ইয়া হৈ গল ৰেডি আপোনালোকেও খাই চাব পাৰে এনেকৈ